41 নং ভবানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধিৰ মনোনয়ন পত্ৰ দাখিল। আজি 41 নং ভবানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধিৰ বিশাল বাইক ৰেলী হয়। সৰুপেটাৰ পৰা আৰম্ভ কৰি পাঠশালাৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ভবানীপুৰৰ ৰাইজে নিজ পকেটৰ পইচা খৰচ কৰি ঘৰতে ভাত খাই ৰাইজে আজি কমল কুমাৰ মেধিৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰ্যত যোগদান কৰি সঁহাৰি জনায় আৰু ভবানীপুৰ সমষ্টিৰ এইবাৰ বিপুল ভোটত জয়লাভ হ'ব বুলি মন্তব্য কৰে। আজি মোৰ লগত মনোনয়ন দিবলৈ আহোঁতে নিজৰ পকেটৰ পইচা খৰচ কৰি নিজৰ ঘৰত ভাত খাই আহি সমদল কৰিছে আৰু কিমান বিশাল সমদল হৈছে আপোনালোকে দেখিছে। ভবানীপুৰ সমষ্টিৰ ৰিজাল্ট আজিয়ে ওলাই গ'ল। আজি আমি জিকিম আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সন্মিলিত প্ৰাৰ্থী হিচাপে আমি ইয়াত জিকিম, এই কথা আজি নিশ্চিত হৈ গ'ল। আৰু আমাৰ যি প্ৰতিদ্বন্দ্বী তেওঁলোক আমাতকৈ বহুত বেছি পিছত থাকিব। মহাজোঁট বা মিত্ৰজোঁটে কিবা প্ৰত্যাহ্বান জনাব নেকি? মই ভবানীপুৰ সমষ্টিৰ প্ৰত্যেকখন গাঁও ঘূৰিছোঁ। ভবানীপুৰবাসী ৰাইজে ইমান দিনে এগৰাকী উচ্চ শিক্ষিত, সঁচা সঁচিকৈ ৰাইজৰ লগত থকা, সঁচা সঁচিকৈ ৰাইজৰ সমস্যা বুজি পোৱা আৰু জনতাৰ লগত একেলগে উঠা বহা কৰা এজন জনপ্ৰতিনিধি বিচাৰিছে। কোনোবাই 2 নম্বৰী কৰি বহুত টকা কৰিলে, বহুত টকা কৰাৰ পিছত ক্ষমতাৰ প্ৰয়োজন হয়, তাৰ কাৰণে MLA খেলিবলৈ আহিলে। আৰু কিছুমানে আমাৰ দৰে মানুহে দীৰ্ঘদিন ধৰি ৰাইজৰ কাৰণে কাম কৰি কৰি আমি জাতিটোক বচাবৰ কাৰণে ভবানীপুৰবাসী ৰাইজক এটা উচিত পথলৈ লৈ যাবৰ কাৰণে, এটা উন্নয়নৰ সঠিক পথলৈ লৈ যাবৰ কাৰণে আমি ৰাজনীতি আৰম্ভ কৰিছোঁ। ভবানীপুৰবাসী ৰাইজে এই কথা বুজি পাইছে আৰু ইতিমধ্যে ভবানীপুৰবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত দিছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক তেওঁলোকে বিপুল ভোটত জয় কৰিব। অগপই কৈছে এইটো শ্বহীদৰ সমষ্টি, গতিকে এইটোত আৰু কোনো কথা নাই, তেওঁলোকৰ প্ৰচাৰ কৰিবলগীয়া কথা নাই, তেওঁলোকৰ জয় নিশ্চিত। শ্বহীদৰ কথা কোৱাৰ আগতে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে আৰু অসম গণ পৰিষদৰ ৰাজ্যিক সভাপতিয়ে 100 বাৰ অসমবাসীৰ ওচৰত আঁঠুলৈ ক্ষমা খোজা উচিত। আজিৰ তাৰিখত অসম গণ পৰিষদে কি যুক্তিত শ্বহীদৰ কথা নাম উচ্চাৰণ কৰে? শ্বহীদক 855 জন শ্বহীদ আমাৰ ভবানীপুৰৰ খৰ্গেশ্বৰ তালুকদাৰৰ মহান ত্যাগক ভৰিৰে মোহাৰি পেলাইছে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু এতিয়া তাৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই। কোনো পৰিস্থিতিত ভবানীপুৰবাসী ৰাইজে এইবাৰ এই ধৰণৰ 2 নম্বৰী ৰাজনীতিকক, শ্বহীদক অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে নতুন সংগ্ৰামত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সন্মিলিত প্ৰাৰ্থীক এইবাৰ শ্বহীদৰ ঠাইৰ ৰাইজে, ভবানীপুৰবাসী ৰাইজে এইবাৰ বিপুল ভোটত জয় কৰিব। এই সিদ্ধান্ত ইতিমধ্যে ভবানীপুৰবাসী ৰৈছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাইজৰ দল আৰু AJPয়ে এইবাৰ আপোনালোকে নিৰ্বাচন খেলিব পাৰিব, কিন্তু আপোনালোকে প্ৰতিদ্বন্দ্বিতা 26ত কৰিব দিছে। হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ পিছতে তেখেতে এজন ভাল চিকিৎসকক দেখুৱাই লোৱা ভাল। তেখেতৰ যি বক্তব্য, তেখেতৰ যি আচৰণ আৰু তেখেতে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই অসমীয়া জাতিটোক ধ্বংস কৰিব খোজা যি ধৰণৰ বক্তব্য দি আছে, এয়া এজন সুস্থ মগজুৰ মানুহে দিয়া বক্তব্য নহয়। সংবিধানে আমাক ধৰ্ম নিৰপেক্ষ দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু তেখেতে সদায় 65% 35%ৰ মাজত সভ্যতাৰ যুঁজ হ'ব বুলি কয়। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই দিব বিচাৰি আছে। গণতান্ত্ৰিক দেশ এখনত এনেকুৱা কথা কেতিয়াও ক'বলৈ কোনেও অধিকাৰ নাপায়। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈ আছে, হয় তেওঁ সংবিধান অৱমাননা কৰিছে, নহয় তেওঁক আচলতে এটা প্ৰকৃত চিকিৎসাৰ প্ৰয়োজন আছে। আমি ভাবোঁ যে তেখেতে এই ব্যস্ততা শেষ হোৱাৰ পিছত তেখেতে ভাল ধৰণে অলপ চিকিৎসা ল'লে ভাল, কাৰণ ব্যক্তিগতভাৱে তেনেকুৱা এজন মানুহ আমি এই ধৰণে উন্মাদৰ দৰে কথা কোৱাটো আমি নিবিচাৰোঁ। পৰজীৱী দল বুলি কৈছে কৈছে যে ৰাইজৰ দল আৰু AJP বৰ্তমান পৰজীৱী দল। অতুল বৰাৰ লাজ লাগিব লাগিছিলে। অতুল বৰা অসম গণ পৰিষদ আঞ্চলিকতাবাদী দল আৰু তেওঁলোকৰ টিকট দিয়ে ৰাষ্ট্ৰীয়তাবাদী দল BJPয়ে। কোন সমষ্টিত কাক টিকট দিব অতুল বৰাই একদম নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু JP নাড্ডাৰ ভৰিৰ তলত বহি সিদ্ধান্ত ল'বলগীয়া হৈছে। অমিত শ্বাহে যি কৈছে, JP নাড্ডাই যি কৈছে সেইমতে তেওঁলোকে প্ৰাৰ্থিত্ব দিবলগীয়া হৈছে। গতিকে অতুল বৰা ডাঙৰীয়া তেখেতে পৰজীৱী নহয়, তেওঁ প্ৰতাৰণাজীৱী। এতিয়া অসমীয়া জাতিটোক প্ৰতাৰণা কৰি তেখেতে জীয়াই আছে আৰু এইবাৰ তেওঁলোকৰ এই প্ৰতাৰণাৰ ৰাজনীতিক অসমবাসী ৰাইজে বিদায় দিব। বাক্সাৰ শালবাৰীৰ পৰা ৰঞ্জিত চৰকাৰৰ ৰিপৰ্ট, JB নিউজ আছাম।